নমস্কাৰ, মই দীপজ্যোতি। আজি ভিডিঅ'টিত আমি আলোচনা কৰিম মিউচুৱেল ফাণ্ডৰ বিষয়ে। আপোনালোক সকলোৱে মিউচুৱেল ফাণ্ডৰ বিষয়ে নিশ্চয় শুনিছে। আজিকালি টিভিটো প্ৰায় এড আহি থাকে, মিউচুৱেল ফাণ্ড চেহি হে, মিউচুৱেল ফাণ্ড চেহি হে। আপোনালোকৰ বহুতেই হয়তো জানে মিউচুৱেল ফাণ্ডৰ বিষয়ে, আৰু বহুতেই নাজানে কি এই মিউচুৱেল ফাণ্ড। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম কি এই মিউচুৱেল ফাণ্ড। যদি আপুনি ষ্টক মাৰ্কেটৰ বিষয়ে একো নাজানে কিন্তু ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবলৈ ইচ্ছা আছে, তেতিয়াহ'লে আপুনি মিউচুৱেল ফাণ্ডৰ জৰিয়তে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে। গতিকে কিদৰে আপুনি মিউচুৱেল ফাণ্ডৰ জৰিয়তে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰি তাকে জানিবলৈ আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, আৰু ভিডিঅ'টি ইনফৰ্মেটিভ বুলি ভাবিলে লাইক কমেণ্ট কৰিব আৰু লগৰসকলৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও ভিডিঅ'টিৰ জৰিয়তে কিছু উপকৃত হ'ব পাৰে। আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে জানিম কি ধৰণে আমি মিউচুৱেল ফাণ্ডত পইচা জমা কৰিব পাৰোঁ। মিউচুৱেল ফাণ্ডত আমি দুই ধৰণে পইচা জমা কৰিব পাৰোঁ। তাৰে প্ৰথমটো হৈছে SIP, ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন, আৰু দ্বিতীয়টো হৈছে লাম্পছাম। এতিয়া প্ৰথমে জানিম SIP বিষয়ে। SIP, যাৰ ফুল ফৰ্ম হৈছে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন, অৰ্থাৎ আপুনি ছিষ্টেমেটিকেলি প্ৰতিমাহে এটা নিৰ্দিষ্ট এমাউণ্ট এটা নিৰ্ধাৰিত তাৰিখত ফাণ্ডটোত ইনভেষ্ট কৰিব পাৰে, আৰু আপুনি সেই তাৰিখটো আপোনাৰ সুবিধা অনুযায়ী নিৰ্ধাৰণ কৰিব পাৰে। আৰু মিনিমাম 500 টকাৰ পৰা আপুনি SIP আৰম্ভ কৰিব পাৰে। ইয়াৰ আপাৰ লিমিট নিৰ্ধাৰণ কৰা হোৱা নাই। আপোনাৰ মন্থলি ইনকমৰ ওপৰত নিৰ্ভৰ কৰি আপুনি SIP পৰিমাণটো নিৰ্ধাৰণ কৰিব পাৰে। এতিয়া প্ৰশ্নটো হ'ল যে কিমান সময়ৰ বাবে আপুনি SIP কণ্টিনিউ কৰিব লাগিব। ইয়াৰ কোনো সময়সীমা নাই। আপোনাৰ সুবিধা অনুযায়ী 5-10 বছৰৰ পৰা 20-25 বছৰলৈকেও আপুনি SIPটো কণ্টিনিউ কৰিব পাৰে। যিমানে লং টাৰ্মলৈ আপুনি ইনভেষ্ট কৰি থাকিব, সিমানেই কম্পাউণ্ডিঙৰ এফেক্টৰ ফলত আপুনি এটা হিউজ এমাউণ্ট গোটাবলৈ সক্ষম হ'ব। আপোনাৰ SIPটো 20-ৰ পৰা 25 বছৰৰ কাৰণে কৰিলেও প্ৰয়োজন হ'লে আপুনি সেই SIPটো যিকোনো সময়তে উইথড্ৰ কৰিব পাৰে। এতিয়া জানিম আমি লাম্পছাম ইনভেষ্টমেণ্টৰ বিষয়ে। লাম্পছাম ইনভেষ্টমেণ্টৰ জৰিয়তে আপুনি এটা নিৰ্ধাৰিত এমাউণ্ট একেবাৰতে জমা কৰিব লাগে। ইয়াতো SIPৰ দৰে 5-10 বছৰৰ পৰা 20-25 বছৰলৈকে আপুনি জমা কৰি ৰাখিব পাৰে। যিমানেই বেছি সময়ৰ বাবে জমা ৰাখিব, সিমানেই কম্পাউণ্ডিঙৰ এফেক্টৰ ফলত আপোনাৰ জমা এমাউণ্টটো গ্ৰ'থ হ'ব। লাম্পছাম যদিও আপুনি এবাৰ জমা কৰিয়েই লং টাৰ্মলৈ ৰাখিব পাৰে, কিন্তু তথাপিও আপোনাৰ সুবিধা অনুযায়ী যিকোনো পৰিমাণৰ ধন জমা কৰি যাব পাৰে। মিনিমাম 5,000 টকাৰ পৰা আপুনি লাম্পছাম ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে, আৰু ইয়াৰো কোনো আপাৰ লিমিট নাই। আপুনি যিমান ইচ্ছা ইয়াত জমা কৰি যাব পাৰে, আৰু যিকোনো সময়তে জমা কৰি যাব পাৰে। সেইদৰে প্ৰয়োজন অনুসৰি আপুনি উইথড্ৰ কৰিব পাৰে। SIPত প্ৰতিমাহে আপোনাৰ মন্থলি ইনষ্টলমেণ্টটো জমা কৰি যাব লাগে। কেতিয়াবা মাৰ্কেট আপ ট্ৰেণ্ডত থাকে আৰু কেতিয়াবা ডাউন ট্ৰেণ্ডত থাকে। দুয়োটা সময়তে আপোনাৰ ইনভেষ্টমেণ্টটো ইকুৱেলি চলি থাকে, যাৰ ফলত ডাউনৰ সময়তো আপোনাৰ ইনভেষ্টমেণ্ট হৈ থাকে আৰু মাৰ্কেট আপ টাইমতো আপোনাৰ ইনভেষ্টমেণ্ট চলি থাকে। কিন্তু লাম্পছাম কৰিলে আপুনি নিজে মাৰ্কেট চাই ইনভেষ্ট কৰিব পাৰে। মাৰ্কেট যেতিয়া ডাউন হয় তেতিয়া ইনভেষ্ট কৰি গ'লে আপোনাৰ ইনভেষ্টমেণ্টটো বেছি গ্ৰ'থ হোৱাৰ চান্স থাকে। এতিয়া এইখিনি কথা জনাৰ পিছত আপোনাৰ মনলৈ স্বাভাৱিকতে এটা প্ৰশ্ন আহিব যে ক'ত আমি মিউচুৱেল ফাণ্ড কৰিম বা কৰাটো ভাল হ'ব। মিউচুৱেল ফাণ্ড আপুনি বেংকৰ জৰিয়তেও কৰিব পাৰে বা ব্ৰ'কাৰৰ ওচৰতো কৰিব পাৰে। বেংকত কৰিলে আপুনি ষ্টেট বেংক, HDFC বেংক, ICICI বেংক আদিত কৰিব পাৰে। বেংকত কৰিলে কিছু সুবিধা আছে, যেনে আপুনি নিজে মিউচুৱেল ফাণ্ডৰ বিষয়ে একো নাজানিলেও সেই বেংকৰ কৰ্মচাৰীসকলে আপোনাক তাৰ যিখিনি কাম কাজ সেইখিনি কৰি দিব, আৰু ফাণ্ডটোৰ বিষয়ে আপোনাক ভালদৰে বুজাই দিব। কিন্তু বেংকৰ জৰিয়তে কৰিলে চাৰ্জবিলাক ব্ৰ'কাৰৰ তুলনাত কিছু বেছি হয়।
এতিয়া আহোঁ আমি ব্ৰ'কাৰৰ বিষয়লৈ। আজিকালি বহুতো ব্ৰ'কাৰেজ হাউচ আছে, যেনে জিৰ'ধা, এঞ্জেল ওৱান, আপষ্টক, গ্ৰ', মতিলাল ওছৱাল ইত্যাদি। এনে বিভিন্ন ধৰণৰ ব্ৰ'কাৰেজ হাউচ আছে। এনে ব্ৰ'কাৰবিলাকত ইনভেষ্ট কৰিবলৈ আপুনি প্লে' ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব লাগিব আৰু তাৰপিছত সেই এপটোৰ জৰিয়তে আপুনি নিজে আপোনাৰ মোবাইলটোত মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰিব। এতিয়া আমি যেনিবা ইনভেষ্ট কৰিবলৈ শিকিলোঁ, কিন্তু আমি ইনভেষ্ট কৰিলেতো নহ'ব। এই ইনভেষ্টমেণ্টৰ পৰা আমি এটা ভাল ৰিটাৰ্ণো পাব লাগিব। এতিয়া আমি ইয়েৰলি কিমান ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰোঁ? এই ৰিটাৰ্ণ ইয়েৰলি 15-20% পৰা 30-40% বা তাতকৈ অধিকো হ'ব পাৰে। এয়া নিৰ্ভৰ কৰে আপোনাৰ ফাণ্ডটোৰ ওপৰত। এই ফাণ্ডবিলাক হৈছে লাৰ্জ কেপ ফাণ্ড, মিড কেপ ফাণ্ড, স্মল কেপ ফাণ্ড ইত্যাদি ধৰণৰ ফাণ্ড থাকে। লাৰ্জ কেপ ফাণ্ডবিলাক গঠন হয় কিছুমান লাৰ্জ কেপ চাইজৰ কোম্পানীক লৈ, আৰু মিড কেপ ফাণ্ডবিলাক গঠন হয় কিছুমান মিড চাইজৰ কোম্পানীবিলাকক লৈ। ঠিক সেইদৰে স্মল কেপ ফাণ্ড গঠন হয় স্মল চাইজৰ কোম্পানীবিলাকক লৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ব যে আমি ক'ত ইনভেষ্ট কৰা উচিত? এয়া নিৰ্ভৰ কৰে আপোনাৰ ৰিস্ক টেকিং এবিলিটিৰ ওপৰত। আপোনাৰ ৰিস্ক টেকিং এবিলিটি কিমান? যদি আপুনি বেছিকৈ ৰিস্ক ল'ব পাৰে, তেতিয়া স্মল কেপ ফাণ্ডত ইনভেষ্ট কৰিব পাৰে। তাৰ ৰিটাৰ্ণ অলপ বেছিকৈ অহাৰ চান্স থাকে। মিড কেপ ফাণ্ডত ইনভেষ্ট কৰিলে স্মল কেপতকৈ ৰিস্ক অলপ কম থাকে আৰু ৰিটাৰ্ণো কমকৈ অহাৰ চান্স থাকে। আৰু লাৰ্জ কেপত ৰিস্ক কম আৰু ৰিটাৰ্ণো কম, কিন্তু আপোনাৰ কেপিটেলটো ছেফ থাকে। কিন্তু লং টাৰ্মলৈ ইনভেষ্টেড হৈ থাকিলে যিকোনো ফাণ্ডতে আপুনি আপোনাৰ গ্ৰ'থ হোৱাৰ চান্স প্ৰায় নিশ্চিত। শেষত কেইটামান এনেকুৱা মিউচুৱেল ফাণ্ডৰ বিষয়ে আপোনালোকক জনাম, যাৰ ৰিটাৰ্ণ লাষ্ট 3 yearsত যথেষ্ট ভাল। প্ৰায় 30%ৰ ওপৰত যোৱা 3 বছৰে এইকেইটা মিউচুৱেল ফাণ্ডে ৰিটাৰ্ণ দিবলৈ সক্ষম হৈছে। এয়া মোৰ কোনো ফাণ্ড ৰিকমেণ্ডেশ্যন নহয়। আপোনালোকে যিকোনো ফাণ্ডত ইনভেষ্ট কৰাৰ আগতে আপোনালোকৰ ফাইনেন্সিয়েল এডভাইজাৰৰ লগত আলোচনা কৰিহে ইনভেষ্ট কৰিব। এতিয়া এই ফাণ্ডকেইটা হৈছে HDFC মিড কেপ ফাণ্ড, HDFC স্মল কেপ ফাণ্ড, SBI স্মল কেপ ফাণ্ড, SBI PSU ফাণ্ড, ICICI ইনফ্ৰা, কোৱাণ্ট মিউচুৱেল ফাণ্ড, আদিত্য বিৰলা PSU ফাণ্ড, মতিলাল ওছৱাল স্মল কেপ ফাণ্ড আৰু বহুতো এনেকুৱা ফাণ্ড আছে যাৰ বিষয়ে আপুনি অলপমান ৰিচাৰ্চ কৰিলে পাব। আজিকালি গুগল, ইউটিউবতো বহুতো তথ্য পোৱা যায়। গতিকে আজি মই আপোনালোকক এইকেইটা ফাণ্ডৰ বিষয়ে অৱগত কৰিলোঁ। আপোনালোকৰ সঁহাৰি পালে পৰৱৰ্তী ভিডিঅ'ত আৰু বহলভাৱে এই বিষয়টোৰ ওপৰত আলোচনা কৰিম। আজিৰ ভিডিঅ'টিত ইমানেই। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।